গুড ইভিনিং ফ্ৰেণ্ডছ। আমাৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে উৰুকা। সকলোলৈকে মাঘৰ বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। আজি এতিয়া উৰুকাৰ ৰাতিলৈ আমাৰ ভোজ খোৱাৰ ব্যৱস্থা কৰিছে। ঘৰতে খাম, একেলগে গোটেই পৰিয়ালটো একেলগে মিলি জুলি খাম। আপোনালোকক কেনেকৈ কি কৰিছোঁ, কেনেকৈ যোগাৰ কৰিছোঁ, কি কৰিছোঁ তাকে দেখাই দিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই যাব। আজি ৰাতি ভোজৰ বাবে এয়া হ'ল মাছ, এয়া হ'ল চিকেন। আমাৰ উৰুকা খানা বনি আছে। এয়া আমাৰ ৰাইজে বনাই আছে। এয়া ডাঙৰ খুৰী, মা, এয়া আমাৰ উৰিষ্যা আলহী, এয়া খুৰা, এয়া মিষ্টাৰ, এয়া আমাৰ ভণ্টি, এয়া চুমু। খুৰী কিবা কৈ দিয়ক। মাংস বনি আছে আমাৰ। অহাকালি মাঘৰ বিহুৰ কাৰণে সকলোকে শুভেচ্ছা জনালোঁ। আহিব দেই সকলো বিহু খাবলৈ। Thank you.
মৰ্ণিং গাইজ। কালি ভোজ চোজ খাই মেলি ৰাতি ভিডিঅ' কৰা নহ'ল আৰু ভোজ চোজ খালোঁ আমি ৰাতি প্ৰায় 12টা-1টা মানেই বাজিলেগৈ। ভিডিঅ' কৰা নহ'ল আৰু খোৱা মেলাবিলাক ভিডিঅ' কৰা নহ'ল। তাৰপিছতে আজি ৰাতিপুৱা এতিয়া আমি মেজি জ্বলাম আৰু জ্বলাবলৈ লৈছোঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, উইচ ইউ হেপী বিহু টু অল। সকলোলৈকে মাঘৰ বিহুৰ বহুত উলগ যাচিলোঁ। এতিয়া মেজি জ্বলাম আৰু জ্বলাব লৈছোঁ আৰু আপোনালোকক দেখুৱাই যাম, চাই যাব। তলত এখন মই ধুবলৈ গামোচা এখন দিব ন জালিপাত নাই ন? আমাৰ শিৱসাগৰ ফালে একেদিনাকে আমাৰ মেজি জ্বলি আছে, ঘৰৰ মেজি। সেইকেইটা আমাৰ পোৱালীকেইটা হেপী বিহু চবকে। সকলোলৈকে শুভেচ্ছা জনাইছে সিহঁতি। আৰু এতিয়া আমাৰ মেজি খোৱাই প্ৰায় হৈ গ'ল। এতিয়া ভিতৰলৈ যাওঁ, জলপানৰ ব্যৱস্থা কৰোঁগৈ। এয়া মায়ে আমাৰ পূৰ্বপুৰুষসকলৰ কাৰণে, মৃতকৰ কাৰণে জলপান তৈয়াৰ কৰিলে। এয়া এতিয়া দিব, মায়ে দিব গৈ আছে। ৰ'বা ওলাই মেলি ৰেডি হৈ ল'লোঁ, মাহঁতৰ ঘৰলৈ যাম আমি গোটেইকেইজন। মা দেউতা যাব আৰু আমাৰ খুৰী যাব, খুৰী ল'ৰা ছোৱালীকেইটা যাব আৰু দেউতাই গাড়ী উলিয়াই মেলি ৰাস্তাতে থৈ দিছে ৰেডি কৰি। মিষ্টাৰ যাব, মিষ্টাৰ দেউৰটোৰ লগত বাইকতে যাব, যিহেতু আমি থাকি দিম। দেউতাহঁত গুচি আহিব গধূলি। ভণ্টি ওলাই মেলি ৰেডি। হাই গাইছ। ক'ত যোৱা হয়? ফুৰিবলৈ যাওঁ। ক'ত কোৱা তোমালোকৰ ঘৰলৈ? আমাৰ ঘৰলৈ লৈ যাওঁ তাইক। এয়া আমি একদম ৰেডি বহি মেলি। এয়া খুৰী। ক'ত যায় খুৰী? আমি ময়ূৰী ঘৰত যাওঁ, বিহু খাব যাওঁ। মা দেউতা মা এয়া আমি এতিয়া মোৰ বোৱাৰী ঘৰলৈ ওলাইছোঁ যাবলৈ। বিহু শুভেচ্ছা থাকিল দেই সকলোলৈ। উঠিছিলে যে এইখিনি কৰিব দিয়া ভালকে ধৰ। সৌফালে পাপাহঁত লাগি আছে, এইফালে নবৌ, এইফালে বিজয়া বা তামোল কটাত ব্যস্ত। একেবাৰে ৰাইজে তামোল কাটি আছে। এইবিলাক আমাৰ খানা ৰেডি হৈ গ'ল। বিহুৰ খানা আজি ৰেডি। নবৌতে মাৰিব লৈছে আৰু
অটো উঠিল মোবাইল অৰিয়ান খাম গোটেইখিনি একেলগে বহিম ভোজ খোৱাৰ পাছত মা দেউতাহঁত ঘৰলৈ গ'লগৈ আৰু মিষ্টাৰ আৰু মই দুয়োজন আমি থাকি দিলোঁ আৰু এয়া দেখিছেনে মেজি এটা ৰাতিপুৱা জ্বলোৱা হ'ল আৰু এটা গধূলি এনেই জ্বলাম বুলি ৰাখি থৈ দিছিলে সেইটো এতিয়া জ্বলাই দিছে একদম ভিডিঅ'ত মজা লাগিছে এইটো আমাৰ মূল্য বান্ধৰ একদম মেজি জ্বলাই মেলি হৈ গ'ল আৰু এতিয়া আমি সকলোৱে এনেকৈ মিলি পিছফালে জুই ফুৱাই আছোঁ মা দেউতা বৰমা বৰ্তা খুৰা খুৰী দাদা ভাইটি ভণ্টি সকলোৱে এনেকৈ মিলি জুই ফুৱাই আছোঁ ঠাণ্ডাৰ দিনত প্ৰায়ে আমাৰ ঘৰৰ মানুহবিলাকে এনেকৈ জুই ফুৱাই থকা হয় দিনটোৰ ব্যস্ততাৰ শেষত এনেকৈ সকলোৱে লগ হৈ ভালো লাগে বস্তুৰ প্ৰতি তাৰ বহুত মৰম তাৰমানে উত্তৰটো দিছ ফাইন কৰা আমাৰ বেটেলিয়ানটো ফাইন কৰি উশাহটো খালী হেৰিটো খালী কৰি কৰি থাকে ফাইন কৰিবলৈ তহঁতলৈ আহে অঁ কামৰ কেম্পৰ ভিতৰতে আছে ফাইন দেখি দেখি কিবা কিবি কয়